হাইলো নমস্কাৰ মোৰ ইউটিউব চেনেল এটা নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন টপিক লৈ আন এটা ভিডিঅ' লৈ আপোনালোকক ওচৰলৈ আহিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে গম পাব আজি টপিকটো কি হ'ব। তো আপোনালোকে নিশ্চয় থাম্বনেইল আৰু টাইটেল চাই কিনে গমে পাইছে কি হ'ব লৈ ওলাইছে আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, হৈছে কোনো আঁচনি নহয়, কোনো জবৰ নহয়, যে অলপ বেলেগ ধৰণৰ। তো যিটো আজিকালি চব মেণ্ডেটৰী হৈ গৈছে সেই বিষয়ত আলোচনা কৰিম। আজিৰ আলোচনাটো হৈছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ মেইন কনচেপ্টটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড আজিকালি চবতে মেণ্ডেটৰী হৈছে। তো কি কাৰণত হৈছে এইটো চব বেলেগ ৰাজ্যত যেনেকুৱা মেণ্ডেটৰী কৰিছে, আমাৰ অসমতো বৰ্তমান পুৰা টোটেলি মেণ্ডেটৰী কৰি দিছে। তো এই বন্ধু বান্ধৱীসকল আপোনালোকেতো গমেই পালে মই কি ক'ব ওলাইছোঁ। তো আধাৰ কাৰ্ড মেণ্ডেটৰী সকলোতে। তো সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। তো আজি যদি আপুনি মোৰ চেনেলটো প্ৰথম আহিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আধাৰ কাৰ্ডৰ আজিৰ মেইন কনচেপ্টটো হৈছে আপোনালোকক কৈছোঁ, আধাৰ কাৰ্ড আপোনাৰ যদি হেৰাই যায়, বাই চান্স যদি আপোনাৰ আধাৰ কাৰ্ডখন হেৰাই যায় আৰু আপোনাৰ লগত কোনো আধাৰ কাৰ্ডৰ প্ৰুফ নাথাকে যে মোৰ আধাৰ কাৰ্ডখন কেনেকুৱা আছিল বা কি আছিল, যদি আপোনালোকৰ লগত কোনো প্ৰুফ নাথাকে আধাৰ কাৰ্ডখনত, তো আপোনালোকে আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব এটা নতুন নিয়মত। সেই নিয়মটো বেছিদিন হোৱা নাই আপডেট কৰি কেনে। যেতিয়া আধাৰ আপডেট আহিছিলে তেতিয়া আপডেটটো কৰাই দিছে যে উইদাউট আধাৰ নাম্বাৰত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। কিন্তু তেওঁলোকৰ লগত এটা বস্তু থাকিব, আপোনাৰ যিটো আধাৰ লগত লিংক মোবাইল নাম্বাৰ আছিল সেই মোবাইল নম্বৰটোৰ লগত থাকিব লাগিব। তো সেই মোবাইল নাম্বাৰটো যদি আপোনাৰ লগত থাকে তেনেহ'লে আপোনালোকে আধাৰ নাম্বাৰ নোহোৱাকৈ আপোনাৰ আধাৰ কাৰ্ডখন অৰিজিনেলখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো কেনেকৈ ডাউনলোড কৰিব, কি ৰকমে ডাউনলোড কৰিব, তো আপোনালোকে এইখিনি চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আপোনালোকে গম পাব মোৰ ভিডিঅ'টো ডাউনলোড কৰিব আধাৰ কাৰ্ডখন। প্ৰথম অৱস্থাত আপোনালোকৰ যিটো নিজৰ মোবাইলৰ বা কম্পিউটাৰ যিটো ব্ৰাউজাৰ আছে, ব্ৰাউজাৰটো অ'পন কৰিব, তাতে চাৰ্চ কৰিব UITAI। তাৰপিছত চাৰ্চ কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, যিটো প্ৰথম লিংক আছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। লিংকটো ক্লিক কৰাৰ পাছত নতুন এটা ইণ্টাৰফেচ আহিব। তো সেই ইণ্টাৰফেচত আপোনালোকে কি কৰিব লাগিব চাই থাকক, মই আপোনালোকক কৈ আছোঁ। তো প্ৰথমতে যিটো আহিছে তাতে ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা লেংগুৱেজ এটা চুজ কৰাৰ কাৰণে আহিব। আপোনালোকে যিটো ইংলিছ লেংগুৱেজ আছে, ইংলিছ লেংগুৱেজটো আপোনালোকে চুজ কৰি ল'ব। যিটো ৱেলকাম ওলাইছে এতিয়া এইটো আপোনালোকে চুজ কৰিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, এইটো আপোনাৰ পুৰণ চিনটো কাটি দিলে হ'ল। তলত স্ক্ৰল ডাউন কৰিব, ডাউনলোড আধাৰ যিটো আছে গেট আধাৰত তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, ৱেলকাম টু আধাৰ। তাৰপিছত আপোনালোকৰ তলত দেখা পাইছে এইটো ৰিট্ৰিভ EID আধাৰ নাম্বাৰটো, ইয়াতে ক্লিক কৰিব আপোনালোকে। তো ক্লিক কৰাৰ পিছত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা আহিব ইণ্টাৰফেচ, চেলেক্ট 12 ডিজিট আধাৰ নাম্বাৰ নাইবা 28 ডিজিট ইনৰলমেণ্ট নাম্বাৰ। তো আপোনালোকে কি কৰিব, আধাৰ নাম্বাৰ চেলেক্ট কৰি কেনে তাতে নামটো এণ্টাৰ, নেম আপোনাৰ যাৰ নামত আধাৰ কাৰ্ডখন ডাউনলোড কৰিব খোজে তাৰ নামটো বহাই দিব শুদ্ধকৈ। মানে যিটো আপোনালোকৰ নাম আছে আধাৰ কাৰ্ডত, যিটো আপোনালোকে গম পাই যে এই নামটোৱে আছে, তো আপোনালোকে এই নামটো বহাই দিব। তাৰপিছত যিটো এণ্টাৰ মোবাইল নাম্বাৰ আছে, যিটো আপোনাৰ লিংক মোবাইল নাম্বাৰ আছিল সেই লিংক মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। আৰু তলত যিটো আপোনাৰ এণ্টাৰ কেপচা আছে, ৰাইট চাইডে কেপচাটো আছে, কেপচাটো আপোনালোকে বহাই দিব। কেপচাটো বহাই আপোনালোকে চেণ্ড OTP কৰি দিব। তো এতিয়া মই কৰি আছোঁ, আপোনালোকে চাই থাকক। চেণ্ড OTP কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে OTP জেনেৰেট ছাকচেছফুল, মানে মোবাইল যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে তাতে এটা OTP গৈছে। তো এতিয়া এণ্টাৰ OTP, ইয়াতে আপোনালোকে OTPটো বহাব লাগিব, যিটো OTP আপোনাৰ লিংক মোবাইল নাম্বাৰত গৈছে। তো এই OTP নাম্বাৰটো আপোনালোকে এতিয়া বহাই দিয়ক, মই বহাই আছোঁ। তাৰপিছত কি কৰিব লাগে মই আপোনালোকক কৈ আছোঁ। তো বহাই কেনে আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে ইনৰলমেণ্ট নাম্বাৰটো আহিছে, আপোনালোকে দেখা পাইছে। এই নাম্বাৰটো যিটো আপোনাৰ 022 আছে সেইটো কপি কৰি ল'ব। কপি কৰাৰ পিছত আকৌ আপোনালোকে ডাছবৰ্ডত যাব। ডাছবৰ্ডত যাই কিনে ডাউনলোড আধাৰত ক্লিক কৰিব। ইয়াতে আপোনাৰ যিটো ডাছবৰ্ডত যাব, ডাছবৰ্ডত যাই কিনে ডাউনলোড আধাৰত ক্লিক কৰিব। ইয়াতে আপোনাৰ যিটো ইনৰলমেণ্ট আছে ইনৰলমেণ্টত ক্লিক কৰি ইনৰলমেণ্ট IDটো পেষ্ট কৰি দিব আৰু এণ্টাৰ কেপচা কৰি চেণ্ড OTP কৰি দিব। আৰু এটা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এটা OTP যাব, আপোনালোকে এইটো OTP তলত যিটো এণ্টাৰ OTP আহিছে আপোনালোকে এণ্টাৰ OTPত বহাই দিব। তো এণ্টাৰত OTPত বহাই দিয়াৰ লগে লগে OTPটো বহাই আপোনালোকে ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰি দিব। তাৰপিছত ডাউনলোড হৈ যাব, আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছত ডাউনলোড যিটো অপশ্যন আছে আপোনাৰ ব্ৰাউজাৰত, তাতে ডাউনলোডত গৈ কেনে আপুনি অ'পেন কৰিব। অ'পেন কৰোঁতে আপোনাৰ পাছৱৰ্ড খুজিব। পাছৱৰ্ডটো হৈছে আপোনাৰ নামটোৰ প্ৰথম 4টা ডাঙৰ হাতৰ আৰু যিটো চন আছে ডেট অফ বাৰ্থৰ, সেই চনটো বহাই দি এণ্টাৰ কৰি দিব, আপোনাৰ আধাৰ কাৰ্ডখন অ'পেন হৈ যাব। তো এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব।